নমস্কাৰ আটাইকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে। মোৰ ভিডিঅ' নহয়, আজিৰ ভিডিঅ'টো মানে হৰ্ষিতাৰ ফালৰ পৰা। তাই আজি বহুত দিন মানে 4-5 দিনমান হৈ গ'ল। তাই ভিডিঅ' কেইটামান দি পঠিয়াইছিল মোৰ তাতে। তাই ভিডিঅ' বনাই দি আকৌ আপলোড দিব লাগে আৰু ফোন কৰিছিল। কিন্তু এইকেইদিন মোৰ হস্পিটেলত আছোঁ, অকণমান দেখাইছিলে চাগে, ভাগিন এটা পালোঁ। নতুনকৈ ভিডিঅ' আহি আছে বাৰু, মই দেখাম। কিন্তু সেনেকুৱা ধৰণৰ দৌৰা দৌৰিত মানে আৰু বহুত কিবা কিবি, কিন্তু বহুত খেলি মেলি যাই আছে। সেইটো কাৰণে অকণমান দেৰি হ'ল, 4 দিন দেৰি হ'ল। আজি আপলোড কৰিছোঁ। তাইৰ যিখিনি কথা কৈছে বা যিখিনি তাইৰ ভিডিঅ' বনাই দিছে, তাতে মই একো মানে এড কৰা নাই, একো কৰা নাই। তাই জাষ্ট ক্লিপ 6 মিনিট, 7 মিনিট, 10 মিনিট এনেকুৱাকৈ ক্লিপ কিছুমান দিয়ে, সেইকেইটা মই এড কৰিছোঁ, কৰি কিনে ভিডিঅ'টো মানে লগাইছোঁ। আপোনালোকে চাব, তাই বোলে নতুনকৈ কিবা এটা বিজনেছ আৰম্ভ কৰিছে, সেইটো কাৰণে তাই কৈ আছিল যে ভিডিঅ'টো দিব লাগে। গতিকে আপোনালোকে চাব, মৰম দিব বুলি আশা ৰাখিলোঁ। তাই আগৰ ভিডিঅ'টো চাই কিনে চাগে বহুত বেছি হেপ্পী হৈছে, বহুত বেছি উৎসাহ পাইছে। সেইকাৰণে আকৌ নতুনকৈ কিবা এটা আৰম্ভ কৰিবলৈ বিচাৰিছে। গতিকে আপোনালোকে চাবচোন কি কৰিছে, কি কৰা নাই। বাকী কমেণ্টৰ যোগেৰে জনাব আপোনালোকে ভাল পাইছে নে বেয়া পাইছে নে, আপোনালোকৰ মন্তব্য কেনেকুৱা হয়। চাওক, এতিয়া বলক হৰ্ষিতাৰ ভিডিঅ'টো এনজয় কৰোঁ আমি। নমস্কাৰ বন্ধুসকল, মই হৰিতে আকৌ এবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব এটা মই নতুনকৈ কৰিবলৈ লোৱা ব্যৱসায়ৰ ওপৰত। আহক তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মোৰ ব্যৱসায়টো হ'ব আপোনালোকৰ ওপৰত। আপোনালোকে যদি মোৰ ব্যৱসায়টো আগবঢ়াই নিয়াত সহায় কৰে, তেতিয়াহে মই ব্যৱসায়টোত আগবাঢ়িব পাৰিম। আৰু এয়াই হৈছে মই নতুনকৈ কৰিবলৈ লোৱা ব্যৱসায়। এইবিলাক হৈছে পকী ঘৰত পৰা ভৰি মোচা। এইকেইদিন বৰষুণৰ বতৰত এইবিলাককে মই নতুনকৈ নিজ হাতেৰে কাপোৰেৰে বৈ উলিয়াইছোঁ। আপোনালোকৰ যদি কাৰোবাৰ প্ৰয়োজন হয়, মোৰ ইয়াৰ পৰা লৈ যাব পাৰে। খুব বেছি দামী বস্তু নহয়, কম দামতে পাব এইবিলাক। বহুত বেছি পইচা ভৰিব নালাগে। এয়া বিভিন্ন ডিজাইনাৰ আছে। এইটো এটা বেলেগ, এয়া বেলেগ, এইটো এটা বেলেগ। আৰু এইখন হৈছে শৰাই ঢাকনি। আৰু এইবিলাক চব কাপোৰেৰে তৈয়াৰ কৰা হৈছে। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। মই নতুনকৈ হাতত লোৱা ব্যৱসায়টো আপোনালোকে আগবঢ়াই নিব বুলি আশা কৰিলোঁ।